নমস্কাৰ সকলোকে জয় আই অসম বিনাচিনা অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক তথা ৰাস পূৰ্ণিমাৰ শ্ৰদ্ধা নিবেদিছোঁ। প্ৰথমতে আমি অসম পুলিচ প্ৰশাসনৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াক ধন্যবাদ এটা কাৰণে জ্ঞাপন কৰিব বিচাৰিছোঁ যে পানী মেটেকা এটা গুণ্ডা যাৰ ক্ষমতাই মূৰত ধৰিছিলে, যি বৰ্বৰভাৱে যিকোনো ধৰণৰ অসমীয়া থলুৱা প্ৰতিবাদকাৰীক ডিঙিত কলাৰত ধৰি চুচুৱাই নিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাছিলে, সেইজন হ'ল ভাৰ্গৱ বৰবৰুৱা। যোৱাকালি আমি দেখিবলৈ পালোঁ যে কটনৰ পৰা সিদিনা প্ৰাক্তন ছাত্ৰ হিচাপে চিনাকি হোৱা জ্ঞানদীপ হাজৰিকা নামৰ এজন ফুড ডেলিভাৰী বয় delivery.com চাকৰি কৰি আছিলে। কটনৰ প্ৰাক্তন কটনিয়ানজন বা ফুড ডেলিভাৰী বয়জনক এজন নিজকে সিংঘাম বুলি দেখাবলৈ যোৱা সিংঘাম নে চুইংঘাম নাজানো, চুইংঘাম ক'ব লাগিব তাক, নিজকে সিংঘাম বুলি দেখাবলৈ গৈ এতিয়া বৰ্তমান ৰাইজৰ কাৰণে আমনি লাগি থাকিলে কামুৰি দিয়া চুইংঘামলৈ মানে পৰিণত হোৱা এই ভাৰ্গৱ বৰবৰুৱা কোন আছিলে মই আপোনালোকক ক'ব বিচাৰিছোঁ। ভাৰ্গৱ বৰবৰুৱা হ'ল এজন অসম পুলিচ প্ৰশাসনৰ বিষয়া যিজনে স্বয়ম্ভু নিজক IPS আনন্দ মিশ্ৰ নিচিনাকে নিজক ভাবিবলৈ আৰম্ভ কৰিছিলে। আৰে IPS এজন আনন্দ মিশ্ৰই ক'ৰবাত নহয় ক'ৰবাত জোখতকৈ বেছি কৰাৰ কাৰণে বিহাৰত গৈ টালি টোপোলা বান্ধি তেওঁ তাত থাকিবলগীয়া হ'ল। বৰ্তমান সময়ত আনন্দ মিশ্ৰ কোনো নিজৰ ব্যক্তিগত পৰিচয় নাইকিয়া হৈ থাকিলে। ভাৰ্গৱ বৰবৰুৱাক আমি ক'ব বিচাৰিছোঁ যে আপোনাৰ ইমান যদি মৰ হাস আছে, ইমান মতাগিৰি আছে, পিষ্টলটো কঁকালৰ পৰা থৈ আপুনি এসপ্তাহ দিন ছুটি লওক আৰু এসপ্তাহ দিন ছুটি লৈ সেই এসপ্তাহ দিনত আপুনি যিকোনো এজন অসমীয়া ল'ৰাৰ লগত আপুনি ফিজিকেলি শাৰীৰিকভাৱে লাগি দেখাওক আপোনাৰ কিমানখিনি সততা আছে, কিমানখিনি সাহস আছে আমি দেখিবলৈ পাম। কঁকালত পিষ্টলডাল বান্ধি পিনে পুলিচগিৰি কাক দেখাই থাকে ভাৰ্গৱ বৰবৰুৱাই মই যেতিয়া জেল খাইছিলোঁ তেতিয়া আমাক কোৰ্টলৈ আনিছিলে ইয়াৰ পৰা জেলৰ পৰা আমাৰ বিলাসিনা সৈনিকসকলৰ ওপৰত মতাগিৰি দেখাইছিলে। মন্টু বুলি কোৱা আমাৰ মন্টু বুলি কোৱা এজন গুৱাহাটী এজন সৈনিক সতীৰ্থ যেতিয়া আমাক হেৰিয়াত ভৰাই আনিছিলে, কি কয় তেওঁলোকৰ পুলিচৰ গাড়ী যেতিয়া আমাক কোৰ্টলৈ হাজিৰ কৰিব আনিছিলে ইয়াৰ পৰা জেলৰ পৰা, তেতিয়া এই লম্পট স্বয়ম্ভু সিংঘাম দেখাবলৈ যোৱা আপোনাৰ ভাৰ্গৱ বৰবৰুৱাই আমাৰ ল'ৰাৰ হাতৰ পৰা মোবাইল কাঢ়ি লৈ গৈছিলে। কাঢ়ি লৈ আমাৰ ল'ৰাক বিলাসিনা অসমৰ ল'ৰা বুলি গম পায় তেওঁ থাপৰ বা কিবা একো ফিজিকেল হেৰেছ নকৰিলে। এটা ৰুমৰ ভিতৰত সম্পূৰ্ণ ভৰাই ৰাখিছে গোটেই দিনটো ভৰাই ৰাখিছে। ভাৰ্গৱ বৰবৰুৱা পানীটো বেছিকে ওপৰলৈ ছিটিয়ালে নিজৰ গাতে পৰে। মূৰ্খ তোক মূৰ্খ বুলি কৈছো মই। অসম পুলিচৰ এটা পোচাকযোৰক সন্মান কৰিব নাজানে মূৰ্খ। POLICE পুলিচৰ মিনিংটো অলপমান ভালকে জানি লবি। P stands for what, O stands for what, I stands for what, L stands for what, C stands for what and E stands for what. পলাইটনেছ নাই, কোনো এফিচিয়েঞ্চি নাই, কোনো হাম্বলনেছ নাই। তাৰপিছতে পুলিচ অফিচাৰ হ'বলৈ আহিছ তাকো OC। আৰে OC হৈ পিনে ইমান দাদাগিৰি কি হ'ব? মানে ইয়াত IPS APS ইমান দাদাগিৰি নকৰে। তহঁততকে কিমান ডাঙৰ পষ্টৰ মানুহৰ লগত আমি ইমান ভালদৰে ভদ্ৰভাৱে কথা পাতো, ভাল বেয়া খবৰ আমাক সোধে, আমি লগ পালে তেওঁলোকৰ ভাল বেয়া কথা সোধো। দত্ত বৰুৱা গোহাঁই বৰবৰুৱা এইবোৰ আমাৰ অসমীয়া মানুহ নহয়, বিদেশৰ মানুহ নেকি? এতিয়া গতিকে বেছিকে উৰিলে যে তলত পৰিলে যে কঁকাল ভাঙে। জিপি সিং ডাঙৰীয়াক একদম মই 1000 টাইমছ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ইডিয়ট ষ্টুপিড পুলিচ অফিচাৰে কোনো অসম পুলিচৰ মান সন্মান নাৰাখে। আৰু তহঁতে অংকটো ক'ত মিলা আমি জানো নহয়, তহঁতৰ ক'ত অংকটো থাকে, ক'ত চিণ্ডিকেটটো থাকে দেখাবৰ কাৰণেতো সিংঘাম দেখাও প্ৰমোচনৰ কাৰণে, আৰু অংকটো ক'ত লিখা থাকে, ক'ত হিচাপটো থাকে সেইটো হিচাপ আমি ভালকে জানো। আৰু আমাৰ মানুহে তহঁতে মোৰ মাথা কামনি কৰি থাকোঁ, সেইটো কাৰণে তহঁতে কি কৰ আমাৰ ল'ৰাক সিদিনা দেখিছোঁ মই SFI ল'ৰাকেইজনক কটনৰ ল'ৰাকেইজনক যেতিয়া গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে পাৰ্মিশ্যন বোলে ক'ৰপৰা লৈছিলে বোলে। আৰে ভাৰ্গৱ বৰবৰুৱা নিচিনা ইডিয়ট এটা মূৰ্খ এটা পাৰ্মিশ্যন ল'ব নেকি কোনোবাই? সেইটো যে ইডিয়ট যে মূৰ্খ হয়, ব্ৰেইনৰ যে বিকৃতি ঘটি আছে যে যোৱাকালি প্ৰমাণ। এটা কষ্ট কৰি খোৱা দুখীয়া ঘৰৰ ল'ৰা
foodDelivery.com কাম কৰি আছিলে হা তেওঁ কিবা আহি বোলে কি কয় জামাটো সামাটো কিবা কিবি বিলাক তেওঁ ডেলিভাৰী দি থাকে যেনে তেনে পঢ়া অৰ্থনীতি বিজ্ঞান বিভাগৰ ল'ৰাজন হৈদিনা কটনৰ পৰা ওলাইছে আৰু সি নিজে কষ্ট কৰি খাইছে ই আকৌ কি দেখায় গুণ্ডা সাউথৰ গুণ্ডা দেখায় ডিঙিত ধৰি তাক চাইডত গাড়ীৰ ভিতৰত হেঁচি ধৰি ৰাখিছে আৰু কেমেৰা যে যিজন মানে কেমেৰা কৈছে তাক একদম থাউজেণ্ডছ টাইম আমি চেলুট দিছো ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ এটা কাৰণে জ্ঞাপন কৰিছো এনেকুৱা ইডিয়ট ষ্টুপিড পুলিচ অফিচাৰে নিজৰ মানে ড্ৰেছ পোছাকযোৰৰ পিষ্টলটোৰ নিজৰ এপইণ্টমেণ্টখনৰ কোনো সন্মান দিব নাজানে তাক আপোনালোকে ফাদিল কৰি দিলে ইয়াকতো ছাছপেণ্ড নহয় একেবাৰে চাকৰিৰ পৰা উলিয়াই দিব লাগিছিলে আৰু ওলমাই দিব লাগিছিলে এনেকুৱা পুলিচ অফিচাৰ আমি চিৰিয়াছলি কৈছো এনে পুলিচ অফিচাৰ ঘেণ্টা ভয় নকৰোঁ ঘেণ্টা বুলি ক'লো এটা কথা স্পষ্ট হয় যিবিলাক অসম পুলিচ প্ৰশাসনৰ যিকোনো ধৰণৰ ব্যক্তি সি হোমগাৰ্ডো হ'ব পাৰে যদি তলৰ পৰ্যায়ৰ যিকোনো ধৰণৰ ব্যক্তিৰ পৰা ওপৰ পৰ্যায়লৈকে যিয়ে নিজৰ ড্ৰেছযোৰক সন্মান কৰে যিয়ে আপোনাৰ কৰ্তব্য আৰু কি কয় দায়বদ্ধতাৰে কাম কৰে তেওঁলোকতো আমি হাজাৰ বাৰ চেলুট দিওঁ ভাস্কৰ বৰবৰুৱা মনত আছেনে নাই আপোনাৰ যে আপুনি আমাৰ ল'ৰাক যে মোবাইল যে কাঢ়ি লৈছিলে মোক যেতিয়া মোকে বিক্ৰান্তকে জয়ন্তকে তপনদাকে আৰু দেউৰী আৰু এইফালে স্বৰ্গীয়ৰীক যেতিয়া জেলৰ পৰা আমাক কোৰ্টলৈ আনিছিলে আপুনি যে আমাৰ মানুহখিনি ওপৰত যে অত্যাচাৰ চলাইছিলে দাদাগিৰি চলাইছিলে মইতো সেইদিনাই গম পাইছিলো তোৰ ভাগৰ বোলো বেছি দিন নাই তোৰ ভাগৰ বেছি দিন এটা কাৰণে নাই বুলি কৈছিলো আমি দেখিছো তোতকে ডাঙৰ ডাঙৰ পুলিচ অফিচাৰ নাই জিৰ' হৈ গুচি গৈছে পৃথিৱীৰ পৰা নাইকিয়া হৈ গুচি গৈছে গতিকে এই মণিপুৰত যেতিয়া যে হেৰি ফুটিছিলে গুলি ফুটিছিলে আমাৰ দেখোন কিছুমান একাংশ পুলিচ বিষয়াই একদম নেগুত দাঙি দৌৰিছিলে হা তোৰ যদি ইমান যদি মৰহাহ আছে তেতিয়া যা তই সীমান্তৱৰ্তী এৰিয়াবিলাকত এলেকাবিলাকত তাত গৈ পেলাই তই চাকৰি কৰ BSFত যা বন্দুক লৈ পেলাই তই বাংলাদেশী সন্ত্ৰাসবাদীৰ লগত যুদ্ধ কৰ বন্দুকটো ফুটাবৰ কাৰণে তাত জোৰ নাথাকে অসমীয়া নিৰি ক্ষীণ মীন তোতকে ফিজিকেলি কিমান সৰু সেইটো ক্ষীণ মীন ল'ৰা আৰু মূৰ্খ ভাৰ্গৱ বৰবৰুৱাক এইটো ভিডিঅ' দেখাই দিব বিকাশ অসম বিল আছে গুৱাহাটী জেনেৰেল চিফ ছেক্ৰেটাৰী কৈ আছো গুৱাহাটী চিফ ছেক্ৰেটাৰী বিল আছে অসম অটপালিটো বেছি হৈছিলে আমি চাই আছিলো আৰু জিম মাৰিলে বডিটো অকল বনালে নহব মাথাটো লাগিব মাথাটো ভাৰ্গৱ বৰবৰুৱা আমি দেখিছো অলপ দিনৰ পৰা আপোনাৰ গুৱাহাটীত যিকোনো ধৰণৰ প্ৰতিবাদকাৰীৰ ওপৰত আপোনাৰ অত্যাচাৰ আমি দেখিবলৈ পাইছিলো আপোনাৰ অত্যাচাৰ ভাঙি টচ কৰিলে জিপি সিং ডাঙৰীয়াক মই এটা কাৰণে ভাল পাওঁ কিন্তু দেই জিপি সিং ডাঙৰীয়াক মই একদম ওচৰত তেওঁ অফিচত গৈ লগ কৰিছো কি কি কৰিব লাগে কি কি কৰিব নালাগে সিমানখিনি কথা কৈছে আমাক ইভেন মোকো কৈছে বেছিকৈ উৎপাত নকৰিবৰ কাৰণে আইনী কমিশনাৰ পুলিচ দিগন্ত বৰা ছাৰ লগ পালো দিগন্ত বৰা ছাৰ কৈছে ঠিক আছে বিকাশ বাকী ঠিক আছে খালি এইবিলাক আমুক কৰিবি ডুজ এণ্ড ডনছ কৰি দিছে আমি কিছুমান কথা আমাৰ নিজকে শুধৰাই লৈছো ভাৰ্গৱ বৰবৰুৱাই জিম মাৰি পিনে বডিটো এই মাচুল বনাইছে মাথাটোত একো মাল মটং নাই আৰে পুলিচ যদি খিলঞ্জীয়া থলুৱা জনসাধাৰণৰ প্ৰতি দায়বদ্ধ নহয় কোন দায়বদ্ধ হ'ব ধৈত 420 OC হ'বলৈ আহিছে এই কৈছো না এতিয়া OC আমি বহুত OC আছে আমি নাম নকওঁ যিবিলাক OC আমি যেনেকে জাতিটোক ভাল পাওঁ তাতকে বেছি ভাল পায় আমি যিমান দায়বদ্ধ আমাতকে বেছি দায়বদ্ধ আমি নাম ক'ব নোৱাৰো নাম ক'লে আকৌ সিহঁতৰ ৰিজাৰ্ভ ক্ল'জ তাৰপৰা কিবা ছাছপেনশ্যন প্ৰমোশ্যন ক্ল'জ এইবিলাক বন্ধ হৈ যাব সেইটো কাৰণে নাম ক'ব দৰকাৰ নাই গতিকে আমাৰ অসমতো আমি দেখিছো মোৰ প্ৰায় 50টাতকৈ বেছি 50জনতকৈ বেছি OC লগত ভাল সম্পৰ্ক ACP লগত CP লগত আমাৰ ভালেই সম্পৰ্ক পুলিচ ডাঙৰ অফিচাৰ লগত ভালেই সম্পৰ্ক কিন্তু ভাৰ্গৱ বৰবৰুৱাৰ নিচিনা আমি এই নকলি সিংহামটোক আমি ফাৰ্ষ্ট টাইম আমি দেখা পাইছিলো গতিকে তেতিয়া ভাবিছিলো এইটোতো ফুটুকা ফেন বেছি দিন নাথাকিব ইয়াৰ অটপালি বেছি হৈছে আৰু কম বয়সত চাকৰি কৰা মানুহৰ যে অলপমান মূৰত ধৰিলে বহুত ভাল পাইছো অসম পুলিচ প্ৰশাসনক মই হাজাৰ কোটি ধন্যবাদ জ্ঞাপন কৰিছো যে অসম পুলিচক বদনাম কৰা এনেকুৱা 420 কোনো দেশজক মূল্য দিব নোৱাৰা এনেকুৱা অফিচাৰক পাব্লিকে মইতো ভাবিছিলো পাব্লিকে দিলে এদিন যিয়ে দাদাগিৰি পিষ্টলটো কঁকালত লৈ কি দাদাগিৰি দেখায় এইটো ভাল নহয় দেই এইবিলাক বেয়া কথা গতিকে এই ভাৰ্গৱ বৰবৰুৱাই শেষটো উদাহৰণ স্বৰূপ আমি কোনো অসমীয়া মানুহে চাকৰি ছাছপেণ্ড হোৱা চাকৰি যোৱাটো নিবিচাৰো বহুত কষ্টত চাকৰি এটা পায় আৰু কোনো এনেকুৱা এজনৰ ব্যক্তিয়ে ভাবিব নালাগে যে ক্ষীণ মেইন হ'ল বুলিয়ে ডেলিভাৰী বা ফুড বয় হ'ল বুলিয়ে যে সেই মানুহজনৰ লগত কোনো ব্যক্তি নাই বিল আছে তেনে অসম আছে সদায় থাকিব আমাৰ গ্ৰুপত ভিডিঅ'টো আহিছে আমি দেখিছো ভিডিঅ' দেখি আমি দুখ প্ৰকাশ কৰিছো এনেকৈ অত্যাচাৰ কৰাৰ কাৰণে আৰু জিপি সিং ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো এনেকুৱা মূৰ্খ লম্পট 420 এটা কাক টকা দি পেলাই চাকৰি পাইছিলে নাজানো SI প্ৰথমতেতো চাগে SIতে সোমাইছে তাৰপৰা OC আহিছে আৰু সেইজনক যে ছাছপেণ্ড কৰিলে ভাল পাইছো আৰু পুলিচৰ যদি কোনোবা মানুহ মোৰ লিংকত আছো
যদি বা কোনোবা যদি লিংকত আছ যদি লিংকত আছে এই ভাৰ্গৱ বৰবৰুৱাৰ নকলি সিংহামটোক টেগ কৰি দিব এইটো মই কৈছো আহি থকা দিনত তাৰ ভাগত যদি সি যদি চিধা নহয় তাক তয়ে কম সিয়ে কম মই আপুনি লাইফতো নকওঁ যিমান ডাঙৰ অফিচাৰ হ'লেও নকওঁ মই ই আমাক আমাৰ ল'ৰাক ওপৰত অত্যাচাৰ চলাইছিলে যেতিয়া আমাক জেলৰ পৰা ধৰি পেলাই কোৰ্টলৈ আনিছিলে মই নিজ চকুৰে দেখিছিলো কি দাদাগিৰি উৎপাত মই এইটো কোনো IPS নহয় এইটো কি লিখা আছিলে কি লিখা আছিলে 2টা ষ্টাৰ আছিলে দেখি পেলাই হতভম্ব হৈছো ভাই IPS দাই এনেকৈ নকয় আমাক সন্মানত কথা পাতে কি ইমান দাদাগিৰি বঢ়িয়া আৰু যে ভিডিঅ' কৰা মানুহৰ ধন্যবাদ আৰু বেছি পুলিচ গী দেখাব নালাগে দেই মানুহে নিজৰ যিটো এৰিয়া সেই বাউণ্ডেৰী পাৰ হ'ব নালাগে লক্ষ্মণ ৰেখা পাৰ হ'লে আপোনাৰ আগৰ দিনৰ হেৰিয়ত আখ্যানত লিখা আছে কি অৱস্থা হৈছিলে গতিকে ভাল পাইছো আৰু আমাৰ অসমীয়া জাতিটো অসমীয়া মানুহখিনি প্ৰত্যেকটো সময়ত একত্ৰিত হৈ থাকে এনেকুৱা এটা লম্পট কোনো বিষয়ে যাতে কোনো আমাৰ অসমীয়া থলুৱা খিলঞ্জীয়া সাধাৰণ মানুহৰ ওপৰত যাতে অত্যাচাৰ চলাব নোৱাৰে ধন্যবাদ জয় শিৱসাগৰৰ পৰা লাইভ দি আছো আৰু কোনোবা পুলিচে যদি ফেচ কৰিব বিচাৰে কৰিব পাৰে একো আপত্তি নাই